ইণ্ডিয়া ভাৰ্চেছ বাংলাদেশৰ দ্বিতীয়খন খেলৰ সময়ত কেপ্টেইন ৰোহিত শৰ্মাই এক্সিডেণ্টৰ পৰা সামান্য ৰক্ষা পৰিছিল। দোস্ত আপুনি যদি চাব বিচাৰিছে যে বাংলাদেশৰ বিৰুদ্ধে দ্বিতীয় এদিনীয়াখনত ৰোহিত শৰ্মাৰ লগত কি ডাঙৰ ঘটনা ঘটিছিল, তেন্তে ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক, বেল আইকন টিপক আৰু নটিফিকেশ্যন অলত ক্লিক কৰিবলৈ নাপাহৰিব। দোস্ত এইবাৰ ভাৰতৰ দলটো বাংলাদেশ ভ্ৰমণলৈ আহিছে। দুৰ্ভাগ্যবশতঃ ভাৰতীয় দলটোৱে বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত এটা উইকেটৰ সামান্য ব্যৱধানত পৰাজয়ৰ সন্মুখীন হৈছিল আৰু এতিয়া শ্বেৰে বাংলা ক্ৰিকেট ষ্টেডিয়ামত ঢাকাত পুনৰ দ্বিতীয়খন এদিনীয়া খেল আৰম্ভ হৈছে, য'ত বাংলাদেশৰ দলটোৱে টছত জয়ী হোৱাৰ পিছত প্ৰথমে বেটিং কৰি একো আশ্চৰ্যজনক কৰিব নোৱাৰিলে। আৰু দোস্ত এই ঘটনাটো সেই সময়ৰে যেতিয়া ভাৰতীয় দলৰ সেই বিপদজনক দ্বিতীয় অভাৰটো মহম্মদ সিৰাজে বলিং কৰিছিল আৰু অনমোল হকে বাংলাদেশ দলৰ হৈ বেটিং কৰি আছিল। দোস্ত মহম্মদ সিৰাজে দ্বিতীয় অভাৰৰ চতুৰ্থ বলটো অনমোল হকক ডেলিভাৰ কৰাৰ লগে লগে মহম্মদ সিৰাজৰ বলটো অনমোল হকে জোৰেৰে প্ৰহাৰ কৰিছিল, যাৰ ফলত বলটো পোনপটীয়াকৈ ৰোহিত শৰ্মাৰ আঙুলি আৰু বুঢ়া আঙুলিত আঘাত কৰিছিল, য'ত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। আৰু দোস্ত লাইভ মেটছৰ সময়তে খেলপথাৰৰ ভিতৰত আঙুলিৰ পৰা ইমানেই তেজ ওলাবলৈ আৰম্ভ হৈছিল, যাৰ বাবে ৰোহিত শৰ্মাই মেটছখন এৰি চিকিৎসালয় যাব লগা হৈছিল। আৰু হয়তো বন্ধুসকল ৰোহিত শৰ্মাই এতিয়া দ্বিতীয়খন এদিনীয়া খেলিব নোৱাৰিব পাৰে। যদি আৰু অধিক গুৰুতৰ আঘাত হয় তেন্তে কেপ্টেইন ৰোহিত শৰ্মা তৃতীয় এদিনীয়াৰ পৰাও বাহিৰ হ'ব পাৰে।